তো আজি মই বনাবলৈ ওলাইছোঁ নতুন এটা ৰেচিপি মানে আপোনাৰ সুইট চিকেন হা অসমীয়াত ক'বলৈ হ'লে মানে মিঠা ব্ৰইলাৰ ঠিক আছে। এতিয়া মই মাংস ল'লোঁ 250 গ্ৰাম। এতিয়া মই ইয়াতে দিম এইটো আপোনাৰ ব্লেক পেপাৰ, তো আপোনাৰ জালুকৰ গুড়ি অলপ স্পাইচি হ'ব, জালুকৰ গুড়ি দিয়া হ'ল। এতিয়া ইয়াতে মই দিম এচামুচমান নিমখ মাংস হিচাপত। তো এইখিনি অকণমান টাইম মই মানে অকণমান টাইম থৈ দিম। লৈছোঁ মই এটা টমেটো চচ, ইয়াতে মই দিম টমেটো চচ মিঠাৰ কাৰণে। ইয়াত টমেটো চচ আপোনাৰ 15 টকীয়া আপোনাৰ এইটো আনিব পাৰে, 15 টকা বেছি দাম নহয়। এইখিনিমান টমেটো চচ দিলোঁ ইয়াতে। এতিয়া মই দিম আপোনাৰ চেনি এতিয়া, আৰু আপোনালোকে চেনিৰ পিছত চয়া চচ দিব পাৰে। মই চয়া চচটো ভাল নাপাওঁ, তো মই ইউজ নকৰোঁ। ইমানমান চেনি দিলোঁ, চেনি ইয়াতে আপোনালোকে এড কৰিব পাৰে চয়া চচ ঠিক আছে। এতিয়া চয়া চচ মই দিলোঁ। ইয়াতে মই এইটো ভিনেগাৰ আছে, তো 2 চামুচমান মই ইয়াতে দিম ভিনেগাৰ দিলোঁ। এতিয়া এইখিনি মিক্স কৰিম এতিয়া, আৰু অলৰেডি এইখিনি চিকেনখিনি মিক্স হৈ আছে ঠিক আছে। ভিডিঅ'টো চাই থাকিব। তো মই এইটো এতিয়া মিক্স কৰি আছোঁ চচ আপোনাৰ আৰু চেনি আৰু ভিনেগাৰ টমেটো চচ হয়। তো এইখিনি মিক্স হৈ গ'ল অলৰেডি। এনেকৈ কিছু সময়ৰ কাৰণে ৰখি থৈ দিম। আৰু ইফালে আছে আপোনাৰ চিকেন। মই আৰু এটা বাতি ডাঙৰ বইল বাতি ইয়াতে লৈছোঁ মানে 4 চামুচমান কৰ্ণফ্লাৱাৰ লৈছোঁ। ইয়াতে মই আধা চামুচমান নিমখ দিব লাগিব কৰ্ণফ্লাৱাৰ হিচাপে, তো ইমানমান দিলে হৈ যাব। আৰু ইয়াতে মই এতিয়া এড কৰিম এটা কণী, ইয়াতে পাতি দিছোঁ মই এতিয়া কণী, আৰু এইখিনি এতিয়া মিক্স কৰিব লাগিব। মিক্স কৰা হ'ল। ইয়াতে অকণমান মই এতিয়া দিম পানী দি কিনে আকৌ এবাৰ মিক্স কৰিব লাগিব। এটা কেৰাহীত মই দি দিছোঁ ৰিফাইন, তো এইখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া মই কি কৰিম, যিখিনি চিকেন আমি মিক্স কৰি থৈছোঁ সেই চিকেনখিনি আমি এতিয়া আকৌ দি দিম আপোনাৰ যিটো আপোনাৰ কণী আৰু কৰ্ণফ্লাৱাৰ আছে ইয়াতে মিক্স কৰি দিম ঠিক আছে। ইয়াতে মিক্স কৰি দিম, তো এইটো ষ্টেমত। আৰু ইয়াতে গোটেইখিনি মিক্স হোৱাৰ পিছত আমি কেৰাহীত ফ্ৰাই কৰিব লাগিব ঠিক আছে। এতিয়া আমি মিক্স কৰিম। আৰু এইটো এতিয়া মিক্স হৈ গ'ল। এতিয়া আমি কেৰাহীত তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে ফ্ৰাই কৰি ল'ব লাগিব। গৰম হৈছে, এতিয়া ফ্ৰাই কৰিম। এতিয়া আমাৰ চিকেনটো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইবাৰ মই কি কৰিছোঁ, বেলেগ এটা কেৰাহী লৈ লৈছোঁ। ইয়াতে অকণমান দিম মই ৰিফাইন, বেছি নহয় অলপ বাছ। আৰু ইয়াতে মই কাটি থৈ দিছিলোঁ বিলাহী আৰু কেপচিকাম মই এতিয়া অকণমান টাইম ভাজি ল'ব লাগিব। এইখিনি মই প্ৰায় 5 মিনিটমান ভাজিলোঁ। এতিয়া ইয়াতে দিম যিখিনি মানে চচ চেনি এনেকৈ মানে মিক্স কৰি থোৱা আছিল, এইখিনি ইয়াতে গোটেইখিনি দিব লাগিব। ইয়াৰ পিছত এইখিনি মই এতিয়া আকৌ মিক্স কৰিম, মিক্স কৰিব লাগিব। এনেকৈ কিছু সময় ভাজিব লাগিব, প্ৰায় 2-3 মিনিটমান চচখিনিৰ লগত মিক্স হৈ যাব লাগিব। আপোনাৰ ইয়াতে কেপচি আৰু বিলাহীটো মিক্স কৰিব লাগিব, প্ৰায় 2-3 মিনিটমান লাগিব। 2-3 মিনিটমান এনেকৈ ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দিম গোটেইখিনি চিকেন দি দিম। ইয়াতে চিকেনখিনি দি দিছোঁ। এতিয়া আকৌ এইখিনি মিক্স কৰিব লাগিব, গোটেইখিনি মিক্স কৰিব লাগিব। তো এতিয়া মানে এইখিনি গোটেইখিনি মানে মিক্স কৰি ল'লোঁ, মানে ভাজি দিলোঁ। ইয়াতে আপোনালোকে বগা তিল ইউজ কৰিব পাৰে, তিল দিব পাৰে। আৰু যদি বগা তিল নাই, মোৰ তাত বৰ্তমান নাই, তো মই অকণমান কেঁচা ধনিয়া পাত দি দিছোঁ, ধনিয়া পাত দি দিব পাৰে। তো এতিয়া মানে চুইট চিকেন ৰেডি, মিঠা ব্ৰইলাৰ ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো চাই কেনে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই বাই, হেভ এ গুড ডে।